কাৰ্বিটো বহুত কলো অসমীয়া কৈ দিয়ক স্যাৰ অসমীয়া ভালকে নাজানো ভালে আছে এই কাম কেনেকৈ আমি আজি APHLC পাৰ্টিয়ে ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা কাৰণটো হৈছে 6 শিডিউল এৰিয়া বুলি ক'লে এইটো ট্ৰাইবেল এৰিয়া বুলি 6 শিডিউল paragraph 20 আৰু 1 not লিখা আছে আৰু কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল 243M আৰু ZC তাত লিখা আছে যে পঞ্চায়তটো 6 শিডিউল এৰিয়াটো পাতিব নোৱাৰে বুলি তাত লিখা আছে এইটো বেআইনী ইলিগেল এইটো বুলি কোৱা আছে কাৰণ কিয় নোৱাৰে কাৰণটো হৈছে paragraph 3 6 শিডিউল paragraph 3 মতে EFG clause তাত আছে সেইটো মতে আৰু paragraph 2 sub paragraph 7 মতে আমি আমাৰ নিজৰ পঞ্চায়ত আছে কাৰ্বি সকলৰটো চেৰৱান কেপ বুলি আছে ডিমাচা সকলৰ ৰাজি নাইচখো বুলি আছে গাৰো সকলৰ সংখো দিলগিপা বুলি আছে আৰু তিৱা সকলৰ সিনিং পিছাই বুলি আছে আৰু কুকি জো সকলৰ তুলসুং বাইসা বুলি আছে আৰু ৰেংমা নাগা সকলৰ নজাং ত্ৰিপুনিউ সংসাদৱেন বুলি আছে আৰু শ্যাম সকলৰ মুকপাম হুম চহুবান বুলি আছে আৰু খাচী সকলৰ দৰবাৰ স্নং আছে এইবিলাকে ইলেকশ্যন পাতিব লাগে বুলি কৈছে এইটো পঞ্চায়তৰ হলনি এইটো পঞ্চায়তটো কনষ্টিটিউশ্যন পাৰ্ট 9 মতে লিখা আছে আৰু এই যে আমাৰ নিজৰ পঞ্চায়ত কৰিব পাৰে বুলিটো আৰ্টিকল 243 ক্লজ ডি তাতে লিখা আছে তাত কৈছে আপোনালোকৰ পঞ্চায়ত বাই হোৱাট এভাৰ নেম কল বুলি যিকোনো নামত হলেও পঞ্চায়ত হয় সেইটো আপোনালোকে কৰিব লাগে বুলি কৈছে আৰু এটা ডাঙৰ কথা হৈছে এই পঞ্চায়ত পাতাটো এনেই নহয় এইটো মিনিংটো বহুত লিগেল কথা এইটো ল কথা সেইকাৰণে পঞ্চায়ত ইয়াত কৰিব নোৱাৰে এইটো ট্ৰাইবেল এৰিয়া বুলি ক'লে আৰু এতিয়া কৰি দিছে তাৰ মানে এইটো ট্ৰাইবেল এৰিয়া নহয় যিটো এতিয়া পঞ্চায়ত পাতিছে সেইটো ট্ৰাইবেল এৰিয়া নহ'ল আৰু এতিয়া ট্ৰাইবেল এৰিয়া নহ'ল মানে কাৰ্বি আংলং নহ'ল আৰু এতিয়া তাৰমানে কাৰ্বি আংলঙৰ এৰিয়াটোকে এতিয়া বংগ সেনাসকলে লৈ লৈছে আগৰ পৰা বংগ সেনাসকলে লিখিছিল পেপাৰত যে এ পাৰ্ট অফ কাৰ্বি আংলং আৰু এ পাৰ্ট অফ নগাঁও ডিষ্ট্ৰিক্ট এইটো বংগ সেনা বনোৱা হ'ব বুলি লিখা আছিল এইটো মই কোৱা কথা নহয় পেপাৰ কাটিং আমাৰ লগত এতিয়াও আছে চেণ্টিনেলতে লিখিছে আৰু টেলিগ্ৰাফতো লিখিছিল আৰু বেলেগ বেলেগ পেপাৰতো লিখিছিল সেইকাৰণে এতিয়া যিটো দুৱাৰামলা 18 হ'ব লাগে ইয়াত 11 নামহে দিছে কিন্তু 18 পুলিং ষ্টেচন যিটো তেওঁলোকে কাউন্সিল ইলেকশ্যন ভোট দি থাকে সেইবিলাকতে এতিয়া পঞ্চায়ত ইলেকশ্যন পাতিব তাতে ভোট দিব তাৰ মানে এৰিয়াটো এইটো 6 শিডিউল নহ'ল আৰু কাৰ্বি আংলং নহ'ল আৰু তেতিয়াহ'লে কিয় চুপচাপ থাকিছে এই যে কাৰ্বি আংলং আছে বুলি কৈ আছে আৰু সেইটো যে তুলিৰাম ৰংহাং এবাৰ কৈছে আমাৰ কাৰ্বি আংলংটো বেছি ডাঙৰ হৈ গ'ল বুলি আগতকৈ ডাঙৰ হ'ল বুলি আচলতে তেওঁ মানুহসকলৰ মনত এইটো মানে প্ৰিপেয়াৰ কৰিছে যে এটা ভাগটো দি দিম বুলি আচলতে সেই এটা ভাগটো দিবলৈ কাৰণেহে কাৰ্বি আংলং বেছি ডাঙৰ হ'ল বুলি কৈছে এনেইটো কেনেকে ডাঙৰ হ'ব নহয় জানো কেনেকে ডাঙৰ হ'ব পাৰিব আচলতে ডাঙৰ নহয় তেওঁলোকৰ ইলেকশ্যনত জিকে বংগ সেনা আৰু বিহাৰ সেনাসকলৰ ভোটতে সদায় জিকে সেইকাৰণে তেওঁলোকে ভাবিছে তেওঁলোকৰ জীয়াই থাকোঁতে তেওঁলোকে ইলেকশ্যনটো সদায় জিকিব বুলি ভাবিছে কিন্তু তেওঁলোকৰ জীয়াই থাকোঁতে তেওঁলোকে ইলেকশ্যন নিজিকিব পাৰে কাৰণ খৰসিং ইংতি আগৰ MLA মিনিষ্টাৰ তেওঁ কৈছে একো চিন্তা কৰিব নালাগে তাত বংগ সেনা বহুত আছে তেওঁ সদায় জিকি থাকিব কিন্তু লাষ্টত বংগ সেনা তাক দলিয়াই পেলালে নহয় জানো
চবে সকলোৱে জানে এতিয়া সেইকাৰণে এই যে তুলিৰাম ৰংহাং অমৰ সিং কিছু আৰু ৰূপ সিং তেৰণ দৰ সিং ৰংহাং বিদ্যা সিং ইংলেং সেইবিলাক সদায় আশা কৰিব নোৱাৰে তেওঁলোকৰ নিজৰ দেশৰ কথা নিজৰ জাতিৰ কথাহে চিন্তা কৰিব লাগে বংগ সেনা বিহাৰ সেনাসকলে নিজৰ জাতিৰ কাৰণে তেওঁলোকে চেষ্টা কৰে নিজৰ জাতি আৰু নিজৰ জাতি দেশটো তেওঁলোকে আকৌ বঢ়াবলৈহে তেওঁলোকে চেষ্টা কৰি আছে তেওঁলোকে বাংলাদেশ আছে ৱেষ্ট বেংগল আছে বৰাক ভেলী আছে নুজুৰে কাৰ্বি আংলং লৈ ল'ম আৰু নগাঁও ডিষ্ট্ৰিক্টও লৈ ল'ম এইটো বুলিহে কৰি আছে সেইকাৰণে আমি সকলোৱে সতৰ্ক নহয় জানো সতৰ্ক হৈ থাকিব লাগিব এৱাৰনেছ সদায় থাকিব লাগিব সাৱধান হৈ থাকিব লাগিব এইটো ফাং ফুং ইলেকশ্যন নহয় ইলেকশ্যন হোৱাৰ লগে লগে এইটো এৰিয়াটো কাৰ্বি আংলং নহ'ল আৰু এতিয়া দুৱাৰমলা 18টা পলিং ষ্টেচন এতিয়া 11টা দিছে কিন্তু 18টা মই জনামতে আৰু মালাচি এইটো কি কয় দুৱাৰবাগুৰি কনষ্টিটুৱেঞ্চি এইটো দলামাৰা মালাচিটো গোটেইখিনি কাৰ্বি মানুহ আৰু দলামাৰা গোটেইখিনি কাৰ্বি মানুহ এইটো 5টা পলিং ষ্টেচন তাত হ'ব এটা পলিং ষ্টেচনতে 3টা মান গাঁও থাকে সেইকাৰণে 5টা বোলে 15টা মান গাঁও তেওঁলোকে লৈ লৈছে এইটো গোলাঘাট ডিষ্ট্ৰিক্টত জইন কৰিবলৈ দিছে পেলাই দিছে গোলাঘাট ডিষ্ট্ৰিক্টত তাৰমানে সেইটো আৰু কাৰ্বি আংলং নহ'ল এতিয়া আৰু তেওঁলোকে মই জনামতে ভিতৰে যে মালাচি মানুহবিলাকক যিমান কাৰ্বি মানুহ আছে তাত মাটিৰ পাতা দিয়া নাই মাটিৰ পাতা কোনো নাই আৰু তাত তেওঁলোকে মিউনিচিপাল বোৰ্ড বুলিহে তাত APHLC পাৰ্টিয়ে ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা কাৰণটো হৈছে 6 শিডিউল এৰিয়া বুলি ক'লে এইটো ট্ৰাইবেল এৰিয়া বুলি 6 শিডিউল paragraph 20 আৰু 1 not লিখা আছে আৰু কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল 243M আৰু ZC তাত লিখা আছে যে পঞ্চায়তটো 6 শিডিউল এৰিয়াটো পাতিব নোৱাৰে বুলি তাত লিখা আছে এইটো বেআইনী ইলিগেল এইটো বুলি কোৱা আছে কাৰণ কিয় নোৱাৰে কাৰণটো হৈছে paragraph 3 6 শিডিউল paragraph 3 মতে EFG ক্লজ তাত আছে সেইটো মতে আৰু paragraph 2 sub paragraph 7 মতে আমি আমাৰ নিজৰ পঞ্চায়ত আছে কাৰ্বি সকলৰটো শ্বেৰৱান কেপ বুলি আছে ডিমাচা সকলৰ ৰাজি নাইচখো বুলি আছে গাৰো সকলৰ সংখো দিলগিপা বুলি আছে আৰু তিৱা সকলৰ সিনিং পিছাই বুলি আছে আৰু কুকি জো সকলৰ তুলসুং ৱাইসা বুলি আছে আৰু ৰেংমা নাগা সকলৰ নজাং ত্ৰিপুনিউ সংসাদৱেন বুলি আছে আৰু শ্যাম সকলৰ মুকপাম হুম চহুবান বুলি আছে আৰু খাচী সকলৰ দৰবাৰ স্নং আছে এইবিলাকহে ইলেকশ্যন পাতিব লাগে বুলি কৈছে এইটো পঞ্চায়তৰ হলনি এইটো পঞ্চায়তটো কনষ্টিটিউশ্যন পাৰ্ট 9 মতে লিখা আছে আৰু এই যে আমাৰ নিজৰ পঞ্চায়ত কৰিব পাৰে বুলিটো আৰ্টিকল 243 ক্লজ D তাতে লিখা আছে তাত কৈছে আপোনালোকৰ পঞ্চায়ত বাই হোৱাট এভাৰ নেম কল বুলি যিকোনো নামত হ'লেও পঞ্চায়ত হয় সেইটো আপোনালোকে কৰিব লাগে বুলি কৈছে আৰু এটা ডাঙৰ কথা হৈছে এই পঞ্চায়ত পাতাটো এনেই নহয় এইটো মিনিংটো বহুত লিগেল কথা এইটো ল কথা সেইকাৰণে পঞ্চায়ত ইয়াত কৰিব নোৱাৰে এইটো ট্ৰাইবেল এৰিয়া বুলি ক'লে আৰু এতিয়া কৰি দিছে তাৰ মানে এইটো ট্ৰাইবেল এৰিয়া নহয় Lasi ini tua kaya kalau depan dia belum betul. Lasi ini tua jaga dah bangke. Ame thang kam sikit kem ini tua jakong lepas belo kam sikit kem potante. Lama itu depan memang amen dan ini tua kaya bangke lagi. Nak pergi dia tu apa sikit beri lo. Mau jadi tu kaya dah lagi ente. Lah hello ini tu di sini dah bangke. Ini tu asal tidak mata ini tu mata dah ni lah.
Lahirnya itu development apa jadi tujuh jong tunggal dan ke, bang coba malah so laran kita kira kau mesti ni ke, realnya ponji problem realnya mana ni pun sebagai kita kira intellectual tuan, government impi tuan sunlap sebagai cesong ada ajak hit. Pulau jang tanah itu akai kawan kita tahu mandai mama tanang, tuan lah uji pada kompensi tu long poci hogrong, pilih pelayan malah tu ni tipu boleh poci hogrong. Tapi itu akai pan kau kalau sekali malah boleh poci cina dah. Lasi itu development berapa mahu bagai itu lagi nonton lah development bersih tu paman hujan tu pancet tu lepas lu tu kente. Kalau poisa lok tikau kalau si poisa ke lok puno tu di kaya dia dah. Lasi ada itu lah poisa kilo aja ni sebab tim kami ada itu kalau poisa kecil oh poisa kilo oh aja ni si pilihan ni kalau sampai cepat lo pancet tu lepas lu lalu. Pernah berhala mungkin berpindah tu kalau lalu ni kerja orang lapan Anton kadu awal orang malah itu pilihan apa pada tu lepas putih baca ni nang jelas sih BJP bangkok ni pela bangsa non langsung pancet election di Palu di mana ada tu kalau bangsa bukan bang jokowi dia lagi lapan lajong si kau ke potong tu ini tu kadu awal kalau biang lo atau kan lapan kok purjok tu ni tu rat cesong ni elser pusat cesong ni lah bangke government tu